নমস্কাৰ, মই সুৰঞ্জিত গগৈ। মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু হৈছে আজি 15 আগষ্ট। এতিয়া মই গৈ আছোঁ চেকাপাৰ ফিল্ডলৈ, চেকাপাৰ স্কুলৰ ফিল্ডলৈ গৈ আছোঁ। আৰু তাত হ'ব পতাকা উত্তোলন। তাকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আহিলোঁ এইপিনে দৰৱ নিবলৈ আহিছিলোঁ। আৰু এতিয়া বৌয়ে লগ পালে। এইপিনে আমাৰ বৌ আছে, বৌয়ে মাতি দিলে। আৰু এইপিনে বা হ'ব, বা আজি বাৰ্থডে। তাকে মই নাজানো বাৰু কি আছিলে। বৌয়ে মোক ফোন কৰি মাতি দিলে, তাকে আহিলোঁ। বেয়া নহ'ব অহাৰ কাৰণে। তাকে আৰু দেখাই যাম। বা এতিয়া কেক কাটিব, তাকে দেখাই যাম। তাকে মাতি দিলে ঘপককে মানে গুচি আহিলোঁ। আৰু এইপিনে আমাৰ পাৰ্থদা মই দেখিছোঁ, মানে চিনি পাব লাগিছে। ফেচবুকত আছে নেকি?
কিবা এটা কওক বাৰ্থডে বা আজি বহুত ভাল লাগিছে সকলোকে লগ পাই আৰু মানে আজি মানে কি হৈছে একচুৱেলি আমাৰ মানে যিমান ফ্ৰেণ্ডছবোৰ আছে আজি একগোট হোৱা মানে আৰু আজি বেছি বহুত জোখতকৈ বেছিহে ভাল লাগিছে মানে বাঘ সকলো আশীৰ্বাদ কৰিব পাৰিছে না থেংক ইউ আকৌ আহি থাকিবা বাৰ্থডে হৈ থাকিব আমাৰ মাতি থাকিব আমাৰ এতিয়া চকলং বিয়া এখন ওলাব সেইখনলৈ মাতিম চকলং বিয়াখন দৰা হৈয়া হ'ব বাকী এইপিনে মই মানে আজি কি আছিলে ঘপককে মাতিলে চিঞৰা হ'ল এনেকে বৌয়ে কামুৰি দি মাতি দিলে মানে কি হ'ল পুৰা লাজ লাগিছে আজি কি ক'ম আৰু বৌয়ে পটাপট মাতি দিলেতো বহুত লাজ লাগিছে লগত বনাই দিব লাগে বাৰ্থডে খাবলৈ লাগিব এটা মোৰ দুটা আলমিয়া নহয়